Good morning, friends. মই ডাক্তৰ নিপুণেও আপোনালোকক মোৰ চেনেলটো ডাক্তৰ নিপুণেও স্বাগতম জনাইছোঁ। তো আজি আমি এটা নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তো আজি আমি কথা পাতিম পাইলছ অৰ্থাৎ হেমৰেজ বা অৰ্থৰোগ ইয়াৰ বিষয়ে আলোচনা কৰিম। তো আহকচোন আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পাইলছ বা অৰ্থৰোগ বা হেমৰেজ মানে কি হয়? তো পাইলছ হৈছে আমাৰ পাইখানা দুৱাৰৰ অৰ্থাৎ মলদ্বাৰৰ যিবিলাক শিৰা থাকে বা মাংসপেশী থাকে সেইবিলাক ফুলি কিনি পাইখানা দুৱাৰত বিষ অনুভৱ হ'ব, জ্বলা পোৰা কৰিব, কেতিয়াবা ব্লিডিং হ'ব আৰু সেই কণ্ডিশ্যনটো আমি পাইলছ বা অৰ্থৰোগ বুলি কওঁ। পাইলছ বা অৰ্থৰোগ কি কাৰণত হ'ব পাৰে? দীৰ্ঘদিনীয়া কনষ্টিপেশ্যন অৰ্থাৎ কৌষ্ঠকাঠিন্যত ভুগি থাকিলে, ডায়েৰিয়া হোৱাৰ কাৰণে, অধিক সময়ৰ কাৰণে একে ঠাইৰে বহি কাম কৰা, মছলাজাতীয় খাদ্য খোৱা, প্ৰেগনেঞ্চি সময়ত হ'ব পাৰে, অবেচিটি অৰ্থাৎ এক্সেচিভ ৱেইট গেইনৰ কাৰণে হ'ব পাৰে। পাইলছ বা অৰ্থৰোগ হ'লে কি লক্ষণ থাকিব পাৰে? পাইলছ হ'লে আমাৰ পাইখানা দুৱাৰত বিষ অনুভৱ হ'ব, জ্বলা পোৰা কৰিব, খজুৱতিৰ নিচিনা অনুভৱ হ'ব, পাইখানা কৰোঁতে তেজ যাব, পাইখানাৰ দুৱাৰৰ মাংস ফুলি যাব। পাইলছ সাধাৰণতে দুই প্ৰকাৰৰ থাকে, এটা ইণ্টাৰনেল এটা এক্সটাৰ্নেল পাইলছ থাকে। আৰু আমি পাইলছ চাৰিটা গ্ৰেডত ভাগ কৰিব পাৰোঁ। ফাৰ্ষ্ট গ্ৰেড, ছেকেণ্ড গ্ৰেড, থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেড। ফাৰ্ষ্ট গ্ৰেড পাইলছ হৈছে আমাৰ পাইখানা দুৱাৰৰ অৰ্থাৎ মল দুৱাৰৰ মাংস বাঢ়ি যায়, এটা সৰু মাংস বাঢ়ি যায় আৰু সেইটো পাইখানা দুৱাৰৰ ভিতৰতে হয়। আৰু ছেকেণ্ড ডিগ্ৰী পাইলছ হৈছে বা ছেকেণ্ড গ্ৰেড পাইলছ হৈছে পাইখানা দুৱাৰত মাংস বাঢ়ি যায়, ফাৰ্ষ্ট গ্ৰেড পাইলছতকৈ অলপ ডাঙৰ হয় চাইজটো, কিন্তু সেইটো আপোনাৰ পাইখানা দুৱাৰৰ ভিতৰতে হয়। থাৰ্ড গ্ৰেড পাইলছ হৈছে মাংস বাঢ়ি বাহিৰত ওলাই আহে আৰু সেইটো আমি মেনুৱেলি ভিতৰত ভৰাবলগীয়া হয়। আৰু ফ'ৰ্থ গ্ৰেড পাইলছ হৈছে প্ৰলাপছ অৰ্থাৎ মাংস বাহিৰত ওলাই আহে, গতিকে সেইটো চাৰ্জাৰী কৰিব লগা হয়। আমি জেনেৰেলি পাইলছৰ তেনেকুৱা ৰোগী আহিলে আমি এখন প্ৰক্টোস্কোপ এক্সামিনেশ্যন কৰোঁ, প্ৰক্টোস্কোপ কৰি চাওঁ। হোমিঅ'পেথিক ঔষধ বুলি ক'লে কি হ'ব? হোমিঅ'পেথিক ঔষধ সদায় কোৱাৰ দৰে কওঁ যে লক্ষণ ভিত্তিক চিকিৎসা হয়। তো কেইটামান আমি হোমিঅ'পেথিক ঔষধৰ কথা ক'ম। তো তেনেকুৱা যদি ব্লিডিং পাইলছ হয়, ব্লিডিং পাইলছত আমি নাইট্ৰিক এচিড ব্যৱহাৰ কৰিব পাৰোঁ, হেমামলিছ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু যদি নন ব্লিডিং অৰ্থাৎ তেজ সিমান নাযায় বা নন ব্লিডিং হওক বা ব্লিডিং দুয়োটা পাইলছত আমি এস্কুলাছ ইউজ কৰিব পাৰোঁ। আৰু যদি পাইখানা দুৱাৰত আঙুৰৰ দৰে অৰ্থাৎ গ্ৰেপছৰ দৰে মাংস বাঢ়ি তেনেকুৱা মাংসপেশী বাঢ়ি চুৱেলিং হয়, তেনেকুৱাত আমি এল'ষ্ট্ৰোপ ইউজ কৰিব পাৰোঁ। মেনেজমেণ্ট কেনেকুৱা দিম? মেনেজমেণ্ট আমি এটা ষ্টিচ বাথ কৰিব দিম পেচেণ্টক। ষ্টিচ বাথ হৈছে এটা ডাঙৰ বাৰ্টনত অলপ কুহুমীয়া গৰম পানী লৈ তাতে এটা বিটাডিন চলিউশ্যন ফাৰ্মাচীত পাই যাব। বিটাডিন চলিউশ্যন আপুনি তাতে 10 ড্ৰপছ to 15 ড্ৰপছ তাতে পানীত মিক্স কৰি 10 to 15 মিনিটছ টুৱাইছ ডেইলি অৰ্থাৎ দিনটোত দুবাৰকৈ তাত বহি সেইটো ভাতটো ল'লে অলপ আৰাম পোৱা যায়। তো আশা কৰোঁ বন্ধুসকল আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও কিবা এটা শিকিলে পাইলছৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।